হাই হেল্ল' নমস্কাৰ স্বাগতম মই সংগীতে আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ভোগালীৰ ভোগে আপোনালোকৰ মনবোৰক উপচাই ফুৰক। তো আজি বিহু মানে আমাৰ মাঘ বিহু, সকলোৰে মৰমৰ ভোগালী বিহু। তো আজি ভাবিছোঁ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া অলৰেডি 12টামান বাজি গৈছে, বহুত দেৰিয়ে হৈছে। তো মই ভাবিলোঁ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰি দিওঁ, আৰু কৰিমকৈ ভাবি থাকিলে দেৰি হৈ গৈ থাকে। গতিকে গা পা ধুই আহিলোঁ অলপ আগতে, চুলি শুকুৱাই নাই, তিতি আছে কাৰণে এনেকুৱা আউল বাউল দেখিছে অলপ। তো ব'লক তেতিয়াহ'লে আজি আমাৰ ভোগালী বিহুৰ ব্লগটো ষ্টাৰ্ট কৰোঁ, বিহু স্পেচিয়েল। আৰু শেষত পুনৰবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে ব'লক আজি আমাৰ ব্লগটো এনজয় কৰোঁ, ব'লক। বিহু যিহেতু তাতে আকৌ ভোগালী বিহু, গতিকে পিঠাৰ অবিহনেতো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু বিহু বুলি আমাৰ ঘৰত কিনো পিঠা বনাইছিলোঁ সেয়াই আপোনালোকৰ লগত অকণমান দেখুৱাবৰ বাবে এই ধৰণে সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ আজি বিহু বিশেষ খানা। আমি বিহু দিনাখন ভাত নাখাওঁ, এইটো আমাৰ নিয়ম হয়। এতিয়াও আমি ভাত নাখাওঁ বিহু দিনাখন। আমি বিহু দিনাখন হয় চিৰা দৈ খাওঁ, বা আগতে যেতিয়া ঘৰত নগাঁৱত আছিলোঁ, গাঁৱত, তেতিয়া আমাৰ প্ৰসাদ দিয়ে, দৈ চিৰা সেইবোৰ হয়। কিন্তু ডিপুত অহাৰ পৰা বাৰু এইবোৰ প্ৰসাদ দিয়া মেলা হৈছিল, কিন্তু এতিয়া কিছু অসুবিধাৰ কাৰণে নহয়। আৰু আমি বিহুৰ দিনাখন ভাতৰ সলনি আমি ৰুটি ভাজি খাওঁ বা দৈ চিৰা খাওঁ, কিন্তু আমি ভাত নাখাওঁ। ভাতটো একেবাৰে সন্ধিয়া মানে সোনকালে আৰু 8টামানৰ ভিতৰত খাই দিওঁ আৰু। তো এতিয়া ভাত নাখাওঁ যিহেতু আপোনালোকক দেখুৱাওঁ যে আমি কি খাম আৰু কি বনাইছে মায়ে। মই এতিয়া ৰুটি বনাম, তো আপোনালোকক দেখুৱাই আছোঁ যে আমি ভাতৰ সলনি বিহুৰ দিনটোত কি খাওঁ। তো ব'লক তেতিয়াহ'লে চাই থাকক ব্লগটো আপোনালোকে, মই আপোনালোকক দেখুৱাই যাম। এয়া আমাৰ পায়স, আজি পায়স খোৱা হ'ব। ইয়াত পায়স আছে, লগতে লুচি এতিয়া বনাম আৰু তেল গৰম হ'বলৈ দিছোঁ। তাৰপিছত লুচি, আৰু লগতে ইয়াত আছে কাবুলী বুটৰ ঘুগনি, এয়া খাম এতিয়া। আৰু লগতে পিঠা পনা আছে। ভোগালীৰ বিশেষ আজি দুপৰীয়াৰ খাদ্য আমাৰ তৈয়াৰ ইয়াত আছে। পিঠা, বৰপিঠা, ঘিলা পিঠা, এয়া আছে কাবুলী বুটৰ ঘুগুনি, এয়া আছে লুচি, এয়া ঘিউত ভজা ৰুটি, আৰু এফালে অকণমান মাংস। তো এয়া আজি আমাৰ স্পেচিয়েল। সকলো ৰেডি, এতিয়া আমি খাব লাগে। হেল্ল' কৈছোঁ আকৌ এবাৰ। এতিয়া সময় হৈছে 7:10, আৰু মই দুপৰীয়ালৈকে কি কৰিছিলোঁ আপোনালোকক দেখুৱালোঁ, কিন্তু সন্ধিয়াৰ পৰা মই একো দেখুওৱা হোৱা নাই। অকণমান শুই গ'লোঁ, বতৰটো বহুত বেছি ঠাণ্ডা, আজিও ঠাণ্ডা, উৰুকাও ঠাণ্ডা, বিহু ঠাণ্ডা। তো এতিয়া ৰাতিনো আজি মাঘৰ বিহুৰ বিশেষ, ৰাতিনো আজি কি খোৱা হ'ব আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে কেনেকৈ হ'ব, হয়নে নহয়? গতিকে ব'লক চাওঁ
যে আজি ৰাতি কি খোৱা হ'ব ময়ো চাম আৰু আপোনালোককো দেখুৱাম বলক আমাৰ হৈ আছে বিন আলু মটৰ ভাজি এফালে হৈ আছে লোকেল চিকেন আৰু মাছ হ'ব চাগে ন মাছৰ ফ্ৰাই তো এয়াই বৰ্তমান প্ৰিপাৰেশ্যন গৈ আছে আৰু খোৱাৰ সময়ত একেবাৰে আপোনালোকক ভালকৈ দেখুৱাম 31ত মানে সব আহিব না মই এক্সট্ৰা 31 পাতিম তো বিহু স্পেচিয়েল ৰাতিৰ ভাত সাজ আমাৰ তৈয়াৰ হৈ গ'ল ইয়াত আছে ভাত এটা জলকীয়া লৈছোঁ লগতে ভাজি আছে মাছৰ ফ্ৰাই আছে লগতে বেঙেনা বেচন দি ভাজা দালি আৰু এইফালে লোকেল চিকেন কাৰী তো এয়া আছিল আমাৰ মাঘ বিহুৰ ৰাতিৰ খানা আৰু ভিডিঅ'টো ইমানতে শেষ হোৱা নাই ভিডিঅ'টোৰ শেষত মই আপোনালোকলৈ কেইখনমান ফটো আৰু এটা ৰীল লগাইছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আজিলৈ আহিছোঁ বাই বাই I'm